হেল্ল' নমস্কাৰ সকলোকে মই ধৰিত্ৰী কোৱা মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সেইদিনা আছিল ছানডে' আৰু মই যাবলৈ ওলালোঁ শিৱসাগৰৰ পৰা যোৰহাটলৈ বুলি। আচলতে সেইদিনাখন আছিলে DME এক্সাম আৰু মই কেণ্ডিডেট নহয় পিছে দেই, বা কেণ্ডিডেট বায়েহে দিবলৈ গৈছিলে আৰু মই জানো মই দিলেও নাপাওঁ সেইকাৰণে মই দিয়া নাছিলোঁ। কি কৰি আছা? নোখোৱা? লৈ থাকা, দেৰিকৈ খাবা। দেৰিকৈ খাবা, লৈ থাকা। ক'ত যাম আমি এতিয়া? এনাই ঘৰলৈ যাবা? এনাই ঘৰলৈ যাবা নি তুমি? দেহাই গমেই পোৱা নাই সি ক'লৈ গৈ আছে। সি ভাবিছে মাকহঁতৰ লগত এনেকৈ ঘৰলৈ আহিছে বুলি। আৰু এইফালে আমি আহি পালোঁহি এক্সাম চেণ্টাৰত। আৰু এইফালে বা যাবলৈ ওলাইছে এক্সামলৈ নিজৰ ID এডমিট কাৰ্ড লৈ আৰু থ'বলৈ যাব বাপেক পুতেক মানে ভিনদেউ আৰু দেহা যাব থ'বলৈ। এক্সাম চেণ্টাৰৰ ওচৰত গাড়ী থ'বলৈ অকণো জেগা নাই আৰু সেইকাৰণে আমি অলপ দূৰত থ'বলৈ লগা হৈছে আৰু ভিনদেউ থ'বলৈ গৈছে সেইকাৰণে যিহেতু অলপ দূৰ হয়। এয়া পুতেক বাপেক ওলাইছে মাকক থ'বলৈ এক্সামত। নে সেইখিনি আনিবলৈ গৈছিলা? সেইখিনি আনিবলৈ মাকো থ'বলৈ মাকক এক্সামত থ'বলৈ গৈ এগালমান খোৱা বস্তু কিনি আনিছে। অকণমানি বানানা অৰেঞ্জৰ জেমছবোৰ আনিছে আৰু চানা। তাৰপৰা মায়ে আকৌ তাত এনেই থাকি আমনি লাগিব বুলি খাবলৈ চাহ আৰু কিবাকিবি দি পঠাইছিলে। কেনেকুৱা হ'ল? বা আহিলে এক্সামৰ পৰা, এক্সাম ভালেই হৈছে বুলি কৈছে। তাৰপৰা আমি লাহেকৈ ওলাই দিলোঁ কাৰণ গাড়ী বহুত ভিৰ আছিলে। ঘূৰি আহোঁতে আলহী ঘৰত সোমাই ভাত খাই আহিলোঁ। ভিডিঅ' নকৰিলোঁ আৰু বেয়াও লাগে। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।